50 পিছত আমি শৰীৰৰ যত্ন কেনেকৈ ল'ব লাগে আমি সকলোৱে সুস্থ হৈ থাকিব বিচাৰো কোনেও নিবিচাৰে যে আমাৰ স্বাস্থ্য বেয়া হওক আমি অসুখীয়া হওঁ কিন্তু প্ৰত্যেক এজতে আমাৰ শৰীৰৰ নিড বেলেগ বেলেগ হয় কাৰণ আমাৰ হজম শক্তি কাম কৰাৰ ধৰণ প্ৰত্যেক বয়সতে বেলেগ হয় যেতিয়া আমাৰ বয়স কম হৈ থাকে আমাৰ হজম শক্তি পুৰা ধৰণে এক্টিভ হৈ থাকে সময় যোৱাৰ লগে লগে আমাৰ শৰীৰৰ বহুত ফাংচন চেঞ্জ হ'বলৈ ধৰে লগতে আমাৰ ডাইজেশ্যন সিস্টেম গতিকে সুস্থ হৈ থাকিবৰ কাৰণে আমাৰ আহাৰ আৰু আমাৰ লাইফষ্টাইল সলনি কৰাটো দৰকাৰ প্ৰথম কথা এই কথা মই আগৰ ভিডিঅ'টো কৈছো প্ৰথম কথা আমি মনটো অলপ চেঞ্জ কৰিব লাগিব বয়স হৈছে আৰু এতিয়া কি হ'ব এই কথাটো যেতিয়া ভাবিবলৈ আৰম্ভ কৰিব আপুনি মেন্টেলি আৰু ফিজিক্যালি বহুত উইক হৈ যাব আপোনাৰ তেতিয়াৰ পৰাই ডাউনফল আৰম্ভ হৈ যাব ইম্পৰ্টেন্ট কথা 50 পিছত আপোনাৰ ডায়েট কেনেকুৱা হ'ব লাগে যদি আপুনি 45 50 বা 50 আপ হৈছে যদি আপুনি কোনো ধৰণৰ মেডিচিন নলোৱাকৈ সুস্থ হৈ আছে সেইটো এটা বহুত ডাঙৰ কথা মই ইয়াত ক'ব বিচাৰিম আমাৰ চেনেল চাই থাকিব আমি খুব নেচাৰেল ৰিমেডিৰ ওপৰত কথা কওঁ আমাৰ চেনেলত এটো আপুনি আশা কৰিব পাৰে যে আপুনি কোনো মেডিচিন নোহোৱাকৈ আপুনি সুস্থ হৈ থাকিব পাৰিব কি চেঞ্জ হয় জানক 50 পিছত ফেট বাঢ়িবলৈ ধৰে মাসল মাছ লছ হয় এষ্ট্ৰোজেন আৰু সেৰাটনিন কম হ'বলৈ ধৰে এই ইনবেলেন্সৰ কাৰণে বহুত চেঞ্জেস আহে 50 পিছত ওয়েট গেইন হয় কিয় সেইটো জানিব লাগিব যিসকল 35 বা 40 তেওঁলোকেও এই কথাটো জনাটো দৰকাৰ যে যেতিয়াই তেতিয়াই যেতি আমি খাই দিলে ফেট গৈ শৰীৰত একুমুলেট হৈ গৈ থাকে যেতিয়া আমি 50 পাৰ হম সেই ফেটৰ লগত আৰু কিছু ফেট জমা হয় আমাৰ শৰীৰটো শকতৰ পৰা শকত হ'বলৈ ধৰে 50 পিছত যেতিয়া আপুনি ভাবিব যে আপোনাৰ ওয়েট গেইন হৈছে তেতিয়া আপুনি নুখোৱাকৈ থাকি বা হেভি এক্সাৰসাইজ কৰা সেইটো আপোনাৰ কাৰণে সাংঘাতিক হ'ব পাৰে কাৰণ এই সময়ত আমাৰ বোন ডেন্সিটি উইক হ'বলৈ ধৰে সেই কাৰণে আপুনি যদি হেভি এক্সাৰসাইজ কৰে আপোনাৰ ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনা বহুত গুণে বাঢ়ি যায় এই সময়ত যি ভালকৈ হজম হয় সেই আহাৰ আপুনি খাব লাগে আৰু যি এক্টিভিটি কৰি আপুনি কমফৰ্টেবল ফিল কৰে সেই এক্টিভিটি আপুনি কৰিব লাগে লাইফষ্টাইলত এক্টিভিটি আপুনি ৰাখিবই লাগে কিবা এটা এক্টিভিটি আপুনি কৰিবই লাগে দিনটোৰ ভিতৰত আপুনি যেতিয়া এক্টিভিটি বাঢ়িব আপোনাৰ মাসল ষ্ট্ৰেংথ বাঢ়িব আৰু তেতিয়া আপোনাৰ শৰীৰত ফেট জমা হ'ব নোৱাৰে কিন্তু এক্সাৰসাইজ কৰোতে মন কৰিব যাতে আপুনি ইনজুৰি নহয় এই সময়ত যদি আপোনাৰ ফ্ৰেকচাৰ হয় কেতিয়াবা ৰিকভাৰি নহয় আৰু হলেও হেতু বহুত টাইম লাগি যাব পাৰে কাৰণ এই সময়ত ক্যালসিয়ামৰ এবজৰ্পচন কম হয় শৰীৰত এক্সাৰসাইজ বা শৰীৰৰ যিকোনো এক্টিভিটি কৰিলে ব্লাড সাৰ্কুলেশনৰ লগতে আপোনাৰ মনটো শান্ত হৈ থাকিব এই সময়ত মানুহ অলমোস্ট অকলশৰীয়া হৈ পৰে ল'ৰা ছোৱালী ডাঙৰ হয় তেওঁলোকৰ নিজৰ নিজৰ লাইফ ষ্টাৰ্ট হৈ যায় সো পৰাপক্ষত অকলশৰীয়া হৈ নাথাকি কিবা কিবি কামত নিজক ব্যস্ত ৰখাটো দৰকাৰ যদি আপুনি ইমান দিনে বহি আছিল তেতিয়াহলে আপোনাৰ ডেফিনেটলি মন নাযাব কিন্তু আপুনি নিজক অলপ ফোৰ্স কৰি আপুনি কামত আগবাঢ়ি যাওক তেতিয়াহে আপুনি সুস্থ হৈ থাকিবলৈ সুবিধা পাব বাছি লব আপোনাৰ ভাল লগা কাম সেই কামহে আপুনি কৰিব কাৰণ প্ৰত্যেক মানুহৰ ভাল লগা কাম কিবা কিবি থাকে সময়ৰ ব্যস্ততাত আমি সেই আমাৰ ভাল লগা কামটো পাহৰি যাওঁ সেই কাম আপুনি উলিয়াই লওক মন কৰিলে গম পাব বাহিৰৰ দেশত মানুহবোৰ বহুত বয়সলৈকে ইয়ং আৰু ফিট হৈ থাকে কাৰণ তেওঁলোকৰ ৰিটায়াৰমেন্ট বুলি কোনো কথা নাথাকে যি কাম কৰি আছিল চাকৰি বা যি কাম কৰি আছিল তাৰ পৰা ডেফিনেটলি ৰিটায়াৰ হয় সেই কামৰ পৰা ৰিটায়াৰ হোৱাৰ পিছতো তেওঁলোকে নিজক আকৌ ব্যস্ত কৰি লয় কিন্তু আমাৰ ইয়াত দেখা যায় ৰিটায়াৰ হোৱাৰ এবছৰ পিছতে মন আৰু শৰীৰ দুয়োটা পৰি আহে বহুতকে কোৱা শুনা যায় বহুত বছৰ কাম কৰিলো এতিয়া আৰাম কৰাৰ সময় দেখা যায় সেই আৰামৰ লগত অসুখেও আমনি কৰিবলৈ আৰম্ভ কৰি দিয়ে আপোনাৰ মনটোৰ যথেষ্ট যত্ন ল'ব লাগে আপুনি সেই কাম অকল আপুনিহে কৰিব পাৰিব দিনটোত এটা সময় উলিয়াই সাইলেন্স মোডত থকাটো জৰুৰী এই প্ৰসেস পজ লোৱা বুলি ক'ব পাৰে নিজৰ লগত অকণমান বহক যিমানখিনি সময় আপুনি কমফৰ্টেবলি বহিব পাৰে 5 মিনিট 10 মিনিট যেনেকৈ আপুনি যতে বহিব পাৰে ৰাজহাৰ পুন কৰিব লাগে বুলি কোনো কথা নাই ইয়াতে আপুনি বহক নিজৰ উশাহ নিশাহক অলপ কনসেন্ট্ৰেট কৰক দীঘল দীঘলকে দুবাৰমান উশাহ নিশাহ লওক এই পজ লোৱাটো খুবেই দৰকাৰী নহলে আপুনি কমপ্লেইন মোডত থাকিব এনি টাইম আপুনি কমপ্লেইন কৰি থাকিব যেটো বয়সস্থ মানুহক দেখা যায় সাধাৰণতে যেতিয়া আপুনি কমপ্লেইন কৰিব আপোনাৰ গ্ৰেটফুলনেস কম হৈ যাব যদি আপুনি নিজৰ লগত নিজৰ কাৰণে সেই সময় নুলিয়ায় আপুনি মেন্টেলি হ্যাপি হৈ থাকিবলৈ প্ৰবলেম হ'ব আপোনাৰ ফিজিক্যাল ইস্যুজবোৰ বাঢ়ি যাব 5 মিনিটৰ পৰা আৰম্ভ কৰক এই সাইলেন্স অফ পজ
স্লো ব্ৰিডিং কৰক যেতিয়া আপুনি দীঘলকে উশাহ লয় শৰীৰত ভাল ধৰণে অক্সিজেন সাপ্লাই হ'ব পাৰে আৰু তাৰ পৰা আপুনি এনাৰ্জি পাব আমাৰ শৰীৰটো ট্ৰিলিয়নছ সেলেৰে বনোৱা যেতিয়া এই প্ৰসেছৰ পৰা ইমানবোৰ সেলছক আপুনি এনাৰ্জি দিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া আপুনি শৰীৰটো লাইট ফিল কৰিব হ্যাপি ফিল কৰিব আৰু এনাৰ্জেটিক ফিল কৰিব এটো এটা খুব ভাল প্ৰসেছ সো 50 এজৰ পিছত আপোনাৰ ডিপ্ৰেছন এনজাইটি নেগেটিভিটি এবোৰ আহাটো একেবাৰে স্বাভাৱিক এই সময়ত নিজৰ লগত সময় কটাওক নিজে নিজৰ বন্ধু হওক আনক এক্সপেক্ট কৰাতকৈ কোনোবা আহিব আপোনাৰ কথা শুনিব আপোনাৰ মনটো ভাল লাগিব সেইবোৰ বাদ দি নিজে নিজৰ প্ৰবলেমৰ লগত আপুনি ডিল কৰক দেখিব আপুনি লাহে লাহে ষ্ট্ৰং হৈ গৈছে আপুনি মেন্টালি আৰু ফিজিক্যালি হ্যাপি ফিল কৰিছে আপোনাৰ অসুখ বিসুখ কম হ'বলৈ ধৰিছে বা নাইকিয়া হ'বলৈ ধৰিছে কোনোবাই আপোনাক শুনিব আপুনি ভাল ফিল কৰিব সেইবোৰ ভাবৰ পৰা ওলাই পেন আৰু পেপাৰ লওক আপোনাৰ মনত যি ভাব আহে তাত বিনা দিগধাই লিখি যাওক বিন্দাস হৈ লিখি যাওক দেখিব আপুনি বেছ ভাল ফিল কৰিছে এতিয়া আহো কিছু আহাৰৰ কথা লৈ বয়স হলে চাহ খোৱাৰ পৰিমাণটো বাঢ়ি যায় হয় নে নহয় বাৰু কমেন্টত জনাবচোন কাৰণ সময় হাতত বহুত থাকে কাম বন কম থাকে অনবৰত চাহ খাই থকা হয় এই প্ৰসেছ একেবাৰে আনহেলদি আপুনি বাৰে বাৰে চাহ নাখায় বাৰে বাৰে যদি আপুনি হাৰ্বাল ড্ৰিংক খায় হেতু আপোনাৰ শৰীৰত বেছ ভাল কাম কৰিব আপুনি চাব আপোনাৰ ঘৰতে কিছু কিছু হাৰ্বাল ড্ৰিংক লবলৈ আপুনি পাত পাই যাব আগৰ ভিডিঅত কোৱা হৈছে লাইক পদিনা আদা জালুক দালচেনি ইলাচি মধুৰি পাত আমৰ পাত এবোৰে দিও আপুনি হাৰ্বাল ড্ৰিংক সুন্দৰকে বনাই খাব পাৰে আপুনি দুবাৰ মান খাই চাওক চাহপাতৰ যি চাহ খোৱা হয় হেতুৰ পৰা আপুনি দূৰত থাকিলে ভাল কাৰণ হে পাত বহুত প্ৰসেছ কৰা হয় আৰু বেছি খোৱাটো আমাৰ শৰীৰৰ কাৰণে হানিকাৰক এই সময়ত আমাৰ শৰীৰত ক্যালসিয়ামৰ ৰিকোয়াৰমেন্ট বাঢ়ি যায় ইয়াৰ লগতে ভিটামিন ডি ভিটামিন কে এই ভিটামিনবোৰ আপোনাৰ শৰীৰৰ ডিমান্ড এই সময়ত মানে শৰীৰটোক লাগে এইবোৰ যদি পুৰা নহয় আপোনাৰ প্ৰবলেম ষ্টাৰ্ট হৈ যাব পাৰে সফ ইলাচি দালচেনি লং এইবোৰৰ চাহ আপুনি ঠাণ্ডাৰ দিনত খাব পাৰে জিৰা সফ আৰু আজৱাইনৰ চাহ এইবোৰ খাব পাৰে গৰমৰ দিনত এইবোৰে আপোনাৰ শৰীৰৰ ৰিকোয়াৰমেন্ট পুৰা কৰিব হেলদি ফেট আৰু ভিটামিন ডি লাগে তাৰ কাৰণে ফ্লেক্স সিডছ আখৰোট বাদাম ভাল গৰু ঘি এইবোৰ আপুনি লোৱাটো দৰকাৰ ৰুটি অকল ঘেঁহুৰ ৰুটি সদায় খাই থকাটো বৰ ঠিক নহয় জৱাৰ ৰাগি আৰু বাজৰা এইবোৰ আটা যদি আপুনি ঘেঁহুৰ আটাৰ লগত অলপ অলপ মিলাই মিলাই ৰুটি বনাই খায় হেতুও আপোনাৰ শৰীৰৰ বহুত ৰিকোয়াৰমেন্ট পুৰা কৰিব ময়দা কেতিয়াও হজম নহয় কোনো বয়সতে এই বয়সত যে ময়দাৰ পৰা একেবাৰে দূৰত থাকিব ইয়াত এটা প্ৰশ্ন লওঁ মই আগৰ ভিডিঅত মিলেট আটা ৰাগি আৰু জৱাৰ আটাৰ বিষয়ে কোৱা হৈছিল কেইটামান মোৰ মেইল আহিছে যে তেওঁলোকৰ এইবোৰ আটা খালে পেট বিষায় আৰু দুই এটা প্ৰশ্ন এনেকুৱা আহিছে যে তেওঁলোকৰ কনষ্টিপেশন হয় এই আটা বনোৱাৰ নিয়মটো অলপ বেলেগ মই ইয়াত কৈ দিও অকনমান প্ৰসেছটো অলপ পানী উতলাব তাত অকনমান এক চুটকি আপুনি হালধি দিব অকনমান নিমখ দিব হে উতলা পানীখিনিত আপুনি মিলেট আটা মিলেট মানে মই যি কলো ৰাগি জৱাৰ আৰু বাজৰা আটা হে আটা আপুনি হে পানী উতলা পানীখিনিত যিকোনো যোনটো আপুনি আটা খাব বিচাৰে উতলা পানীখিনিত আপুনি দি পেলে অলপ দেৰি লৰাই ঢাকি থৈ দিব অলপ দেৰি পিছত হে আটাখিনি ফুলি যাব আৰু তেনেকে আপুনি ৰুটি বনাই খাব পাৰে তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহয় দিনটোত এবাৰ মিলেট আটা খাবই লাগে মানুহে বনোৱা ৰিফাইন বস্তুৰ পৰা আপুনি দূৰত থাকিব সদায় মন কৰিব যে নেচাৰে বনোৱা আহাৰ আপুনি খাব লাগে মানুহে বনোৱা মানে এতিয়া কেনেকে কব ভাত ৰুটি কথা মই ডেফিনেটলি ইয়াত কোৱা নাই ইয়াত কৈছো বজাৰত যিবিলাক ৰিফাইন কৰি বস্তু বনোৱা হয় যেনেকে ধৰিলক আটাটোৰ পৰা ব্ৰেড বনোৱা হয় বা ময়দাৰ পৰা ব্ৰেড বনোৱা হয় সেই বস্তু আপুনি এভয়েড কৰিব ময়দাৰ পৰা বিস্কিট বনোৱা হয় বা আটাৰ পৰা বিস্কুট বনোৱা হয় সেই বস্তুবোৰ আপুনি এভয়েড কৰিব এতিয়া আপুনি বাদামটো নেচাৰৰ বস্তু হেতু যদি পেকেটত থাকে হেতু আপুনি খাব পাৰে গ্ৰীন পেকেট ৰেড পেকেট আৰু ইয়েলো পেকেট এতিয়া গ্ৰীন পেকেটৰ বস্তু আপুনি খাব লাগে এতিয়া গ্ৰীন পেকেটৰ বস্তুবোৰ কি আটা সিডছ নাটস এইবোৰ হৈছে গ্ৰীন পেকেটৰ বস্তু যিবোৰ ডাইৰেক্ট নেচাৰৰ পৰা আহিছে ইয়েলো পেকেট যিবোৰ নেচাৰৰ বস্তু সেইবোৰ প্ৰসেছ কৰি বনোৱা হয় আৰু সেই বনোৱা বস্তু পেকেটত থাকে সেই বস্তু আপোনালোকে এভয়েড কৰিব আৰু এভয়েড কৰিব ৰেড পেকেট
কলুৱে আগতে বিস্কিট ব্ৰেড মিট হৰলিক্স এনেকুৱা ধৰণৰ বস্তুবোৰ এভয়েড কৰাটো দৰকাৰ আমাৰ লেডিজ সকলৰ 50 পিছত দেখা যায় কেতিয়াবা সুগাৰ ক্ৰেভিং হয় মিঠা খাবলৈ মন যায় যেতিয়া আপোনাৰ মিঠা খাবলৈ মন যাব সেই সময়ত আপুনি ফাইবাৰ আৰু প্ৰটিন ল'ব লাগে লাইক খজুৰ কিসমিস আঞ্জিৰ এইবোৰ বস্তু আপুনি ল'ব লাগে চ অলপ সাৱধান হলে আমি সুন্দৰ আৰু সুখী লাইফ এটা জীৱ পাৰো শেষ বয়সলৈকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব বহুতৰে হেল্প হৈ যাব কল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপোনালোকে মিস কৰি যাব সো নিজৰ খুব যত্ন ল'ব খুব সুন্দৰ হৈ থাকক খুব সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল